নতুন ভিডিঅ'ৰে আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰিলিফ ল'ব আহিছোঁ বস্তা লৈ চাওক। বস্তা নহয় মোনা। এইফালে চাওক পানী, ইফালে পানী চাওক কিমান পানী হৈ আছে চাওক। ইফালে কিন্তু ৰঙা নদীত পানী নাই, কিন্তু এই কিবা নদীত পানী নাই। মানুহ চাওক গাইছ, ৰিলিফ ল'ব লাগিছে। ৰিলিফ ये गाइस देखो पानी पानी है। आप लोग को मैं पानी दिखाता हूँ। देखो इधर रोड का अंदर पानी है। ये देखो साइकिल से पानी शॉक ৰিলিফ ল'বলৈ গৈছিলোঁ। ৰিলিফ পালোঁ আৰু এতিয়া আহিলোঁগৈ আৰু আপোনালোকক দেখাই আছোঁ কি কি বস্তু পাইছোঁ। তাৰপিছত এইটো পাৰ কৰি ল'ম বাৰু। এইটো ৰাস্তাত পানী আছে চা। या पानी 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 हो गया। साइकेल লৈ গৈছোঁগৈ আমি। চাওক চাই থাকক, দেখাই আছোঁ আপোনালোকক কি কি বস্তু পাইছোঁ আমি। এয়া পানীৰ মাজত গড় আছে চাওক। এইফালে এইটো বগা টিংটো দেখিছে, এইটো আমাৰ গড়। এইটো পানী ইয়াত মই ৰাস্তাত কিমান পানী আছে চাওক। আপোনালোকে দেখিলে ৰাস্তাত কিমান পানী আছে চাওক। এই চাইডত পানী এতিয়া লাহে লাহে পানী কমিছেগৈ বাৰু। এতিয়া আপোনালোকক দেখাই আছোঁ কি কি পাইছোঁ। এইটো চাওক, মই দৌৰি আছোঁ। এইটো 1 লিটাৰ। চাওক। দাৰা তেল 4জনৰ কাৰণে এইটো ভাগ কৰিব লাগিব। এইটো বৰা। তাৰপিছত চাউল আছে। এইটো চাওক চাউল আছে, দালি আছে। চাউল কিমান? 4 কেজি আৰু দালি 1 কেজি। তাৰপিছত তেল আৰু এটা আছে নিমখটো 4 গড় ভাগ কৰিব লাগে। কি খাওঁ। আপোনালোকে ভিডিঅ'টো চালে, এইটো ৰিলিফৰ ভিডিঅ' আছিল। সৰুৰা ভিডিঅ' আপোনালোকক দেখুৱালোঁ। মানে কি কয়, সহায় পাইছে আৰু লৈছোঁ আৰু চৰকাৰে সহায় দিছে, ভালেই পাইছোঁ। এতিয়া মই আছোঁ পথাৰৰ মাজত চাওক। অলপ ঠাণ্ডা লাগিছে বাৰু। তাৰপিছত পানী অলপ কমি গ'লগৈ বাৰু পানীটো। এতিয়া আমি মানে কঠীয়া আছে, কঠীয়া আকৌ পাৰি আছোঁ। কাৰণ কঠীয়া জৰিবনে নাই নাজানো। পানী আহি থাকিব পাৰে না, ঠিক নাই। এতিয়া এনেই কঠীয়া পাৰি আছে ল'ৰাটো চাওক। টাটা বাই বাই।